Khulumbai, ang Anaya Brahma. মই বড়ো ক'ব কাৰণে শিকি আছো, কষ্ট কৰি আছো, কিন্তু সেই কাৰণে মই অসমীয়াতে কম। মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এখিনি আহি পাইছো জীৱনত। এদিনতে এজন আৰ্টিষ্ট নবনে। আজি 10-15 বছৰ ধৰি মই গান বনাই আছো, কষ্ট কৰি আছো আৰু তাৰ পিছত এখিনি আহি পাইছো। আৰু মই নিজকে কৃতজ্ঞ বুলি ভাবো। মই নিজকে ভগৱানৰ আগত কওঁ, মোক এখিনি যে ভগৱানে সুবিধা দিছে কৰিব মই পাৰিছো, মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা। মই ৰিসেন্টলি যেনেকৈ আপোনালোকে জানে, মই আমাৰ লোকগীত, ফোক সংগীত, আচ্ছা তাৰ আগত মই আৰু এটা কথা ক'ব খোজো আমাৰ ৰাইজক, আপোনালোকৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে, সকলো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে। ফোক সংগীত কোনো পাৰ্সোনেল কাৰো ৰাইট নাই। ওকে, ফোক সংগীতটো সকলোৰে কাৰণে। আজি মই গাইছো আৰু কালি আপোনালোকেও গাব পাৰিব, আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে, নতুন জেনেৰেশ্যন আছে, ইহঁতিও আহি পেলাই গাব লাগে। আচলতে মই অনুৰোধ কৰো সকলোৱে গাওক। এইটো আমাৰ ফোক সংগীতটো আস্তে আস্তে মুখে মুখে চলি আহা যোনটো জেনেৰেশ্যন বাই জেনেৰেশ্যন আস্তে আস্তে নাইকিয়া হৈ গৈছে। মই গোৱাৰ আগত বহুত কমেহে ফোক গান গাইছিলে। যিমান মই কাৰো নাম নলওঁ, যিমান ছিংগাৰ আছে সবে মডাৰ্ণ সং গায়, কিন্তু মই ভাল পাওঁ ফোক গাই। আৰু ভাল পোৱাৰ বাদেও মানে মই ফোক গীতটো এইটোৰ কাৰণে গাওঁ, আমাৰ কালচাৰটো জীয়াই থাকক, আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক, নেশ্যনেল লেভেলত যাওক, সেইটোৰ কাৰণে মই এই চেষ্টা কৰোঁ। আৰু মই যিমানখিনি পাৰোঁ কৰিছোঁ। মই নেশ্যনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছোঁ, মাইচুৰ পেলেচত এ আৰ ৰেহমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছোঁ। মই নিজে ভাবোঁ কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট হয়। তেখেতৰ এটা ফোক নেশ্যন বুলি এটা বেণ্ড আছে, তাতে মই এজন মেম্বাৰ হয়। অসমৰ পৰা তেখেতে মোকেই চিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইচুৰ পেলেচত এ আৰ ৰেহমান ছাৰৰ আগত মই গাইছোঁ। চ' মই এইখিনি সুযোগ এইকাৰণে পাইছোঁ, মই ফোক আৰ্টিষ্ট বুলি তেখেতসকলে কয়। আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফোক ছিংগাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছোঁ। তাৰোপৰি ৰিচেণ্টলি ফেমিনা এচিভাৰ্ছ এৱাৰ্ড, ফোক গীতবিলাক মই জীয়াই ৰখাৰ কাৰণে মই এৱাৰ্ড পাইছোঁ। এতিয়া হ'ল কথাটো, মই ৰিচেণ্টলি থাপলি বনা জৌ লংনা এটি গীত, যোনটো লোকগীত হয়, আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলোঁ। মোৰ মায়ে, মই জন্ম হোৱা নাছিলোঁ, ৰেডিঅ'ত বাজিছিলে বোলে শুনিছিলে। আৰু মই যেতিয়া ফোক গীত বিচাৰি ফুৰোঁ গাঁৱে গাঁৱে, ক'ত মই পাওঁ, কাৰণ ফোক গীতবিলাক আমাৰ মৰি গৈছে, নাইকিয়া হৈ গৈছে। যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে। চ' এই গীতটো মোৰ মায়ে কৈছিলে, তুমি এইটো গীত বনাবা, গাবা, বহুত ধুনীয়া গীত বুলি কৈছিলে। আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয়, আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল, কেনেকুৱা হৈছিল আগৰ দিনত। কিন্তু মই গীতটো পোৱা নাছিলোঁ। আজি 1 বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পালোঁ। শুনা পাওঁতে মোৰ মনত পৰিল, মায়ে কোৱা, মই সুধিলোঁ এইটো গানে কৈছিলা? এইটো গানে কৈছিলোঁ। তাত মই চালোঁ এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰীক সংগ্ৰহ কৰা বুলি কৈছে দেই, তাতে লিখা আছে, আপোনালোকে চেক কৰিব। তেখেতৰ গান বুলি কোৱা নাই, তেখেতে কালেকশ্যন কৰিছে। ফোক গান সদায় কালেকশ্যনে কৰে, কোনো পাৰ্চনেল কোনো লিখা বুলি দিব নোৱাৰে। আৰু বড়ো ফোক চং বুলিয়ে দিয়া আছে। তেখেতৰ ৱাইফে গাইছে এই গীতটো, বিমলা বড়ো। চ' তেখেতে যেতিয়া গাইছে, ফোক গান হয়, যেনেকৈ মই কৈছোঁ সকলোৱে গাব পাৰে। মই ভাবিছোঁ ময়ো গাম। এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে। মই গানটো ৰিলিজ কৰিলোঁ, গালোঁ, আৰু 4 দিন আগত মই ৰিলিজ কৰিলোঁ। তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে, এই গীতটো তুমি ইমিডিয়েট ওলাই দিয়া, এইটো মোৰ পাৰ্চনেল গান হয়, এইটো ফোক গীত নহয়। মই ক'লোঁ, আপোনাৰ ফোক গীত যদি নহয়, আপুনি চেনেলত কিয় লিখিছে ফোক গীত বুলি? আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি? তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন, কিয় লিখা নাই? আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে? যদি সংগ্ৰহ কৰা বুলি লিখিছে, তেনেহ'লে মই নাজানি পেলাই মই গাইছোঁ, কাৰণ আপোনাৰ গীত বুলিতো মই নাজানো। আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত, ছাৰ আজি বহি পেলাই, লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে, 1972ত লিখিছে। আৰু আমাৰ হাতত এইটো প্ৰুফ আছে। এইটো বুক আজিৰ নহয়, পুৰণা। আপোনালোকে দেখাব ভালকৈ ক্ল'জ কৰি পেলাই, ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা। তেখেতো একেখন গাঁৱৰে হয়। তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই, কাৰণ লোকগীত হয়, চবেই গাব পাৰে। আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে, দাদা আপোনাৰ নামটো? হৰেন্দ্ৰ বড়ো ছাৰে, দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰেম এটা হৈছিলে বহুত বছৰ আগত, 87 90ত আগতে তেখেতে প্ৰথম গাইছে হা। মই ক'ব খোজো, ছাৰে লিখা গীত
তেখেতে প্ৰথম গাইছে তাৰ পিছত তেখেতৰ ওয়াইফে গাইছে তাৰ পিছত মই গাইছো তেখেতে কেনেকৈ কৈছে এটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই কলো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এটো তেখেতৰ লিখা গীত নহয় এটো মই লিখা গীত এনেকৈ মোক কৈছে হেতু প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই কলো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিছ আন্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলো এখেতে লিখা বুলি ঠিক আছে স্যাৰ মই আপোনাক সন্মান কৰো আপুনি মুতছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰো মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছো মই নাজানিছিলো যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেসপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিল স্পেশাল থ্যাঙ্কস এই গানটো কালেকশন কৰা বুলি যেনেকা তেখেতে লিখিছে ময়ো হেনেকেই লিখিছিলো কিন্তু আপুনি যেতিয়া কৈছে এটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিস্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খুজো মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো উলাই দিয়া নহলে মই তোমাক কি কৰিম এটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰ পিছত একো নকলো কিন্তু নেক্সট দিনাই তেখেতে মই কলো মই কৈছো স্যাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰো চাম আমাৰ অল বডো আৰ্টিষ্ট এছ'চিয়েচন আছে আমাৰ অল বডো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েচন আছে বিয়াৰটা সকল কাৰণ বিয়াৰটাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমান আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছো আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুখুনি পেলাই তেখেতে সিধা মিডিয়া মাটি পৰ্টেলত পুৰা কি আছিলে তেখেতৰ নামটো ধীৰেশ্বৰ বড়ো নাৰ্জিৰ গানটো সুৰ কৰিছে তেখেত সুৰ হয় তেখেতক বয়কট কৰিব লাগে তেখেতক আমাৰ আৰ্টিষ্ট এছ'চিয়েচনৰ পৰা ৱাৰ্নিং দিব লাগে তেখেতক গান গোৱা বড়ো গীত গোৱা লোকসংগীত গোৱা এটো বন্ধ কৰিব লাগে আৰু তেখেতক নোটিছ পঠাব লাগে কোৰ্টৰ এফআইআৰ কৰিব লাগে ইমানখিনি কথা আৰু মোৰ মেনেজাৰক আজি 3 ৰাতিৰ পৰা মই হোৱা নাই কিন্তু মই 3 ৰাতিৰ পৰা ইমান মেন্টেল টৰ্চাৰ আৰু ইমান হেৰাসমেন্ট দিছে মই আজিলৈকে মিডিয়া মাতা নাই কাৰণ মই সাৰক বিচাৰি আছিলো মই সত্য লৈ থাকিম আৰু এই কাৰণে মই আজি তেখেতক বিচাৰি তেখেতৰ ঘৰত আহিছো উইথ প্ৰুফ আপোনালোকৰ আগত আজি আহিছো সবে লিখি আছে এতিয়া কিয় মুখখন বন্ধ কৰি লুকাই পেলাই আছো মই লুকাই থাকা নাই মই সত্যটো বিচাৰি উইথ প্ৰুফ আহিবৰ কাৰণে মই ৰখি আছিলো মোক যে ইমান ডিফেম কৰিলে এটা নাম আজি মই আমাৰ নিজৰ কালচাৰটোৰ কাৰণে ইমান কষ্ট কৰো ইমান গালি খায়ো ভাষা নাজানিব পাৰো কিন্তু আমাৰ কালচাৰটো বিশ্ব দৰবাৰত যাওক মানুহে গম পাওক লোকসংগীত কি বড়ো জাতি কি হা এটোৰ কাৰণে আজি মই ইমানখিনি কষ্ট কৰি নিউ জেনাৰেশনৰ কাৰণে আমাৰ সংগীতটো মই আগুৱাই আনিবৰ কাৰণে চেষ্টা কৰো তাৰপৰি মানুহবিলাকে ক্ৰিটিসাইজ কৰে এটো মই পজিটিভলি লো কিন্তু তেখেতে যে মোক সুৰ কৰা বুলি ক'লে এতিয়া তেখেতে মোক প্ৰুফ কৰিব লাগিব মই আইনৰ সহায় লম আৰু তাৰ উপৰি তেখেতে মোক মোৰ ইউটিউব চেনেলটো যোনটো মই আজি 15 বছৰৰ পৰা কষ্ট কৰি এটা চেনেল বনাইছো এই চেনেলটো তেখেতৰ পুতেকে দিল্লীৰ পৰা তেখেতৰ কি ৰাইট মোৰ চেনেলটোৰ ওপৰত ষ্ট্ৰাইক লগাই দিছে কপিৰাইট ষ্ট্ৰাইক যোনটো গান তেখেতৰ নহয় সেই গানটো দাবী কৰি প্লাই যাৰ গান তেখেতৰ গানৰ পৰা তেখেতে প্ৰথম সুৰ কৰিছে না যদি সুৰ হয় মই যদি সুৰ হওঁ তেখেত প্ৰথম সুৰ হয় নে নহয় কক আপোনালোকে সো মোক ৰাইজে এটো বিচাৰ কৰিব লাগে আৰু ৰাইজে এটো কথা জানিব লাগে লোকসংগীত কাৰো পাৰ্সোনাল প্ৰপাৰ্টি নহয় আমাৰ মানুহখিনিয়ে সিধা সাদা মানুহ আমাৰ বড়ো জাতিটো তেখেতসকলে নাজানে আপোনালোকে এটো সাৰ্চ কৰক লোকসংগীত মানুহৰ মুখে মুখে চলি আহা নিউ জেনাৰেশনে বহুত বছৰৰ পৰা এটো চলি আহা সবে গাব পাৰে মই আজি গাইছো কালি মই মৰি যাম তাৰ পিছত আৰু 10টা আৰ্টিস্টে গাব পাৰে আৰু লোকসংগীতটো জিয়াই থাকিব লাগে আৰু আমি জিয়াই নাৰাখিলে কোনে জিয়াই ৰাখিব আৰু তাৰ কাৰণে মই যিমান ক্ৰিটিসিজম পাইছো কিন্তু মই এটো সদায় সাইডত ৰাখো মই পজিটিভলি লো কোনবাই কৈছে তোমাৰ শব্দ ভুল হৈছে শব্দ ভুল হ'ব পাৰে কাৰণ মই বড়ো ভাষাটো নাজানো শিকিবৰ কাৰণে চেষ্টা কৰি আছো আং ৰাইলাইনো সলংগাসি দং মই বড়ো ভাষাটো ভাষা এটা কেনেকুৱা বস্তু যোনটো পৰিবেশত ডাঙৰ হৈছো সবে কৈছে তুমি হলনি কৰি দিয়া তোমাৰ সাৰনেমটো বহুত কথা বহুতে কৈছে এটো কৈ লাভ নাই সোশ্যাল মিডিয়াত এটা প্ল্যাটফৰ্ম পাইছে সবৰে ৰাইট আছে লিখিবৰ কাৰণে হা মোৰ মা বড়ো হয় মই সবকে কৈছো মোৰ মা বড়ো হয় মই হাফ বড়ো হয় হাফ অসমীয়া হয় কিন্তু মোৰ বড়ো তেজ আছে আৰু মোৰ বড়ো হোক নহওক
কোনোবাই গান গোৱা কোনো ভাষাতে গান গোৱাটো কোনো ৰাইট নাই কাৰো মোক ৰখাবৰ কাৰণে না এইটো মোৰ ফাণ্ডামেণ্টেল ৰাইট হয় মই যি ভাষাতে ইচ্ছা কৰোঁ মোকতো পাঞ্জাবী ফোক গান গাইছোঁ মই বিহাৰী ফোক গান গাইছোঁ গুজৰাটী ফোক গান গাইছোঁ মামে খানৰ লগত মই ফিউজন কৰিছোঁ তেখেতসকলেতো কোৱা নাই তুমি বম্বেত আহি বড়ো ছোৱালী অসমীয়া ছোৱালী আমাৰ গীত কিয় গাবা বুলি তেনেহ'লে আমাৰ বড়ো ৰাইজসকলে এইটো কথা কিয় কয় মোৰ বড়ো তেজ আছে না মোৰ মাতো বড়ো হয় মোক এইটো কথা কিয় কয় আপোনালোকে মোক এটা আশীৰ্বাদহে দিব লাগিছিল উৎসাহ দিব লাগিছিল এনকাৰেজ কৰিব লাগিছিল তাই বেচেৰি কিবা এটা কষ্ট কৰি আছে আমাৰ জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে আজি মোৰ বাহিৰে কোনটো বড়ো আৰ্টিষ্টে নেশ্যনেল প্লেটফৰ্মত গৈ পেলাই নিজৰ মাজতে গাই থাকিলে নহ'বতো বাহিৰৰ মানুহেতো জানিব লাগিব আমাৰ বড়ো সংগীত কি লোক সংগীত কি আমাৰ বড়ো জাতিটো কি এইটো কোনে প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে বহুতে কৰিছে কিন্তু মই মোৰ সংগীতৰ জৰিয়তে কৰিছোঁ এইটোৰ কাৰণে আমাৰ ডাঙৰ মানুহখিনি আৰু ৰাইজে মোক আশীৰ্বাদহে দিব লাগে মই সেইটো আশা কৰোঁ ৰাইজৰ পৰা মোক তেখেতসকলে ভুল ধৰিছে ভাষাটো এইটো ক'ব লাগে ভণ্টি তুমি প্ৰথম গানটোৰ পৰা তুমি প্ৰথম যোনটো গান গাইছিলা তাতে বহুত ভুল আছিল কাৰণ মই নাজানো মোক বেলেগে ভুলকৈ শিকাই দিছে ময়ো ভুলকৈ গাইছোঁ মই মানিছোঁ কিন্তু মই তাৰ পৰা চেষ্টা কৰিছোঁ মোৰ গ্ৰোথটোতো চাব লাগে আগতে বহুত ভুল কৰিছিল এতিয়া তাই বেচেৰি বহুত চেষ্টা কৰিছে এইখিনি কৈছে এটা দুটা শব্দ ভুল হৈছে মই কথা ক'ব খুজিছোঁ থাপলিবনা জৌলংনা বিমলা বড়ো মেমে যে গাইছে তেখেতেও শুদ্ধকৈ গাইছে নেকি তাতে তেখেতৰো দুটা শব্দ ৰং আছে তেখেতেতো বড়ো সমাজত থাকি ইয়াতে ডাঙৰ হোৱা তেখেতে ইয়াতে থাকি পেলাই যদি দুটা শব্দ ভুল কয় মইতো বড়ো কোৱা মানুহ নাপাওঁ বম্বেত অসমীয়া কোৱা মানুহ নাপাওঁ তথাপিও যে মই নিজৰ ইমান দূৰৰ পৰা আহি ইমান কষ্ট কৰি আহি আজি মই বম্বেৰ পৰা আহি শ্ব' কৰি আৰু ছাৰৰ ঘৰত ইয়াতে আহি এইখিনি কষ্ট কৰিছোঁ ছাৰক পাবৰ কাৰণে লগ পাবৰ কাৰণে এই কথাটো এইখিনি কোনে বুজি পাব কওক So মই তথাপিও মোৰ লক্ষ্যটো এইটো নহয় কোনে কি কৈছে মোৰ লক্ষ্যটো হ'ল আমাৰ জাতিটো আগবাঢ়ি যাওক আমাৰ সংগীতটো আগবাঢ়ি যাওক আৰু মানুহে জানক বিশ্ব দৰবাৰত আমাৰ বড়ো জাতিটোৰ বিষয়ে জানক আমাৰ লোক সংগীতৰ বিষয়ে জানক তাৰ বাহিৰে মই আৰু বেলেগ একো নিবিচাৰোঁ মানুহ ভাবে মই বাহিৰৰ পৰা আহি ইয়াতে দখনা পিন্ধি দেখাই পেলাই গান গাই পেলাই বহুত পইচা আৰ্জি আছোঁ মই আপোনালোকক ক'ব খোজোঁ মোক যোৱা বছৰ অকল এখন শ্ব'ত মাতিছিলে বিহুত এখন শ্ব' মাত্ৰ মই কৰিছোঁ আপোনালোকে ছ'চিয়েল মিডিয়াত বিচাৰিলে কিন্তু মই অকল পইচাৰ কাৰণে ইয়াত অহা নাই মই গোটেই বছৰ তাতে শ্ব' কৰি পেলাই পইচা কামাই থাকোঁ মই মোৰ অন্তৰৰ পৰা মই মোৰ নিজৰ জাতিৰ কাৰণে মই কি কৰিব খোজোঁ মই কিমান ভাল পাওঁ সেইটো মই জানো সেইকাৰণে মই আহোঁ পইচাৰ কাৰণে নাহোঁ ইউটিউবৰ পৰা মই কিমান পইচা পাওঁ এই গান যে মই দিওঁ ইউটিউব চেনেলৰ পৰা 4 মাহ 5 মাহৰ মূৰত 10,000 টকা এটা পাওঁ কেতিয়াবা কিন্তু এটা গান বনাবৰ কাৰণে এই গানটোত মোৰ 2 লাখ টকা খৰচা হৈছে আৰু তেখেতৰ 1 ছেকেণ্ড লাগিছে ক'ব কাৰণে গানটো ওলাই দিয়া আৰু ষ্ট্ৰাইক লগাইছে ইমান দিনৰ মোৰ কষ্ট আৰু এই 2 লাখ টকাটো মোক কোনে দিব মইতো বহুত কষ্ট কৰি মইতো চাকৰি নকৰোঁ নহয় মোৰতো চাকৰি নাই বেলেগ ইনকাম নাই মই গান গাই খাওঁ সব আৰ্টিষ্টে গান গায়ে খায় এখন শ্ব' কৰোঁ তাৰ পৰা দুটা পইচা বাচাওঁ তাৰ পৰা মই গান কৰোঁ মইতো টাটা আম্বানী এনেকুৱা ধনী ঘৰৰ ফেমিলিৰ ছোৱালী নহয় আমি আৰ্টিষ্ট হয় আমি ষ্টাইলত থাকিব লাগে আমাৰ ভিতৰৰ কথাটো আমি মানুহক নকওঁ নহয় মই কেনেকৈ কষ্ট কৰি জীয়াই আছোঁ কেনেকৈ বম্বেত কষ্ট কৰি আছোঁ ষ্ট্ৰাগল কৰি আছোঁ মোক কোনোবাই খুৱাব আহিছে নেকি মই নিজে খাওঁ নিজে কষ্ট কৰোঁ আৰু মই সত্যত আছোঁ আৰু সেইকাৰণে মই উইথ প্ৰুফ মোক যিমান ডিফেম কৰিছে তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে যেনেকৈ আপোনালোকৰ প্লেটফৰ্মত আহি কৈছিলে যে মই চুৰ বুলি তেখেতে আহি ক'ব লাগিব কি তেখেতে এইটো ভুল কথা ক'লে মোক যে ইমান ডিফেম কৰিছে যে তেখেতে মোৰ সন্মানটো যে তেখেতে নষ্ট কৰিছে আৰু মোক ইমান থ্ৰেটেনিং আহিছে মোৰ হাতৰ পৰা কিমানকেইটা শ্ব' গৈছে ইমান কণ্ট্ৰভাৰ্চি কৰিছে আনায়া ব্ৰহ্মক আমি নামাতো তাই চুৰ কৰিছে বুলি বহুতকেইটা কমিটিয়ে মোক যোগাযোগ কৰিছিলে বিহু শ্ব'ৰ কাৰণে আৰু কৈছে এতিয়া মোৰ মেনেজাৰক কৈছে আমি তেখেতক নামাতিম মোৰ কিমান লোকচান কৰিলে পইচাৰ পৰা মানহানিৰ পৰা মই তেখেতৰ ওপৰত এতিয়া আমাৰ বড়োলেণ্ডখন অসমতেতো আছে ইমান কিয় আমাৰ জাতিটোই ইটো সিটোক হিংসা কৰে আমাৰ জাতিটোই যদি নিজৰ আৰ্টিষ্টটোকে ইমান হিংসা কৰে আমাৰ জাতিটো কেনেকৈ আগবাঢ়ি যাব বাহিৰৰ দেশত পাঞ্জাৱত ইটো সিটোক কি কৰে উৎসাহ দিয়ে আৰু সিহঁতৰ একতা আছে গুজৰাটীয়ে বাহিৰত গ'লে এটা নিজৰ গুজৰাটী নিজৰ ভাই ভনী বুলি পৰিচয় দিয়ে আৰু এইটোৰ কাৰণে এইবিলাক জাতি বহুত আগবাঢ়ি গৈছে আমাৰ জাতিটো পিছ পৰি আছে কাৰণ সিহঁতি অকল বেয়াটোহে দেখে অকল নিগেটিভটো চাই এটা ছোৱালী অকলে আৰ্টিষ্ট এজনে কষ্ট কৰি গাই আছে আমাৰ সংস্কৃতিটো আগবঢ়াই লৈ যাব খুজি আছে সেইটো নাচায় এইটো কয় আমাৰ গানটো নষ্ট মই কেনেকৈ নষ্ট কৰিম এইটো গান কেতিয়াও নষ্ট নহয় এইটো সদায় থাকিব বিমলা বড়ো মেমে বেলেগ ষ্টাইলত গাইছে মই অলপমান ইলেক্ট্ৰনিক মিউজিক দিছোঁ কাৰণ নিউ জেনেৰেশ্যনেতো আপোনালোকেতো চবেই শুনে নিউ জেনেৰেশ্যনটোৱে দুনিয়াৰ হানি সিঙৰ গান শুনে এইবিলাক বলিউডৰ গান শুনে বলিউডৰ 80% গান যিমান আছে সব ফোক গীত হয় এইবিলাক আপোনালোকে গুগল কৰিব যিমান গান মই এতিয়া 10টা গান
কৈ দিম ময়ো গাইছোঁ লথে দি চাদৰ ওতে এইটো কি গান হয় এইটো ফোক গান হয় কিন্তু সিহঁতিটো কোৱা নাই নেহা কক্কৰ নেহা বছিন ডাঙৰ ডাঙৰ যিমান আৰ্টিষ্ট আছে চবে এই গীতটো আকৌ ৰিমেক কৰিছে ৰিক্ৰিয়েট কৰিছে আৰু চবে এইটো উৎসাহ দিছে তেখেতক আৰু আদৰি লৈছে আমাৰ জাতিটোও নিউ জেনেৰেশ্যনৰ কাৰণে মই অলপমান ইলেক্ট্ৰনিক মিউজিক দিছোঁ তাৰে লগতে মই খামো দিছোঁ আপোনালোকে ভালকে শুনক চিফুঙো দিছোঁ আৰু য'ত দৰকাৰ হয় মই চেৰজাও বজাওঁ মোৰ প্ৰতিটো গানত আমাৰ ইলেক্ট্ৰনিক মিউজিকৰ লগত আমাৰ বড়ো লোকসংগীতৰ যোনখিনি মিউজিক আমাৰ ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্ট মই এইখিনি দি এইটোকে ফিউজন বুলি কয় এইটোকে ৰিক্ৰিয়েট কৰা বুলি কয় এইখিনি আমাৰ মানুহখিনিও অলপমান এতিয়া আৰু এডুকেটেড হ'ব লাগে অকল প্লেটফৰ্ম এখন পাই পেলাই আপোনালোকে যা তা লিখিছে মোৰ বিষয়ে এবাৰ ভাবিব আপোনালোকেও কিন্তু মই সেইটো চোৱা নাই মোক যদি 10টা মানুহে বেয়া পায় মোক 100টা মানুহে ভাল পায় আৰু মোক যোনখিনি মানুহে ভাল পায় মই তেখেতসকলৰ কাৰণে কাম কৰি গৈ আছোঁ কোনবাই নিগেটিভ কৈছে মই সেইটো চোৱা নাই আজিৰ পৰা কোৱা নাই বহুত বছৰৰ আগৰ পৰা কৈছে ভাষা নাজানো কাৰণে কৈছে নহয় এইটো কথা ভাবক ভাষা নাজানিও মই বড়ো নাগালেও হ'লেতেন মই দখনা নিপিন্ধিলেও হ'লেতেন মই বাহিৰত গৈ পেলাই বাহিৰা গান গাই থাকিলোহেঁতেন কোনোবাই চিনি পালে হয় নেকি নাপালে হয় কিন্তু আজি যে চিনি পাইছে আনায়া ব্ৰহ্ম বুলি বাহিৰৰ আৰ্টিষ্ট এটাই যদি মামে খানে বা এয়াৰ ৰহমানে মোৰ গান শুনিছে গম পাইছে এইটো কি কাপোৰ পিন্ধিছা এইটো দখনা পিন্ধিছো এইটো কি গীত গাইছা বড়ো গীত গাইছো তে আমাৰ জাতিটোৰ নাম হ'ল না সেইটোকে মই কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু সেইটোৰ কাৰণে মই গালি খাওঁ আজি কিন্তু মই মানুহে কোৱাটো মই বেয়া পোৱা নাই মই পজিটিভলি লওঁ এটা সময়ত তেখেতসকলে বুজি পাব মই যদি মৰি যাম এইটো গীত থাকি যাব তেতিয়া বুজি পাব কিন্তু এই এখেতে ধীৰেশ্বৰ বড়ো নাৰ্জীয়ে যোনটো কাম কৰিলে মোক ডিফেম কৰিলে সেইটোৰ কাৰণে মই আজি আপোনালোকৰ মাজত আহিছোঁ স্পষ্টীকৰণ দিবৰ কাৰণে আৰু ইয়াৰ পিছত তেখেতে যদি মোক ক্ষমা নোখোজে তেখেতক ক্ষমা নোখোজে তেখেতে মিছা কথা কৈছে বুলি এইটো নকয় মই তেখেতৰ ওপৰত ডিফেমেশ্যন কেছ দিম মই যিমানখিনি কৰিব লাগে মই কৰিম কাৰণ তেখেতে মোৰ আৰু কোনো ৰাস্তা ৰখা নাই মোৰ ইউটিউব চেনেল তেখেতে ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰিছে তেখেতৰ পুতেকৰ কি ৰাইট আছিলে তেখেতৰ পুতেকে মোক কৈছে মোৰ তাত ৰেকৰ্ডিং আছে কল ৰেকৰ্ডিং আৰু মই ইতিমধ্যে মোৰ লয়াৰৰ লগত কথা পাতিছোঁ আৰু মই যি কৰিব লাগে মই আগবাঢ়ি যাম কাৰণ তেখেতে মোক প্ৰথম ধমকি দিছে আৰু তেখেতে এইটো কোৰ্টত প্ৰুফ কৰিব লাগিব এইটো তেখেতৰ গীত কেনেকৈ হ'ল বুলি লক্ষেশ্বৰ দৈমাৰী ছাৰ 1972ত লিখিছে আৰু এইটো প্ৰুফ এইখন কিতাপ আজিৰ কিতাপ নহয় আপোনালোকে চাওক এই কিতাপখন পুৰণা কিমান বছৰ আগত আৰু ইয়াতে চনটো লিখা আছে এইখন যদি কোৰ্টত আমি দেখাওঁ এইটো প্ৰুফ হ'ব কি এইখন গীত এখেতে লিখিছিল তেখেতৰ হেণ্ড ৰাইটিং প্ৰুফ হ'ব এনে মুখেদি কৈ দিলে নহয় তেখেতে প্ৰুফ দেখাওক এতিয়া কভাৰত কি লিখা আছিল আপোনালোকে চাওক বিমলা বড়ো কি লিখা আছে বিমলা ৰাইটাৰ বুলি লিখা নাই তেখেতে আপোনালোকে পঢ়ি চাওক আপোনালোকে যে নিউজত দিছে সংগ্ৰহ কৰা বুলি লিখিছে সংগ্ৰহ মানে কালেকশ্যন কৰা বুলি তেখেতৰ যদি গীত হল হয় তেখেতৰ ইমান কিয় হিম্মত নাই তেখেতে এইটো কথা কিয় নকলে এইটো মোৰ লিৰিক্স আৰু টিউন বুলি ইমানখিনি নহ'লেতেন মই নাগালো হয় নহয় মই কি গানৰ অভাৱ আছে নেকি মোৰ বহুত গান আছে এই গানটো ভাল পাওঁ ফোক সংগীত আমাৰ ফোক সংগীত হয় আমাৰ লোক সংগীত হয় বুলি মই গাইছিলো নহয় তেখেতে যেহেতু আপুনি সম্বোধন কৰিলে সংবাদ মাধ্যমত আপোনাৰ যেটো নেকি যি মানে গীতটোক লৈ বিতৰ্ক হৈছে সেই বিতৰ্কত আজি সম্পূৰ্ণ প্ৰমাণ দিব পাৰে এয়াই সম্পূৰ্ণ প্ৰমাণ এই আপোনাৰ ঘৰটো এইটো কি জায়গা কবিৰ আলী এই সাহিত্য সভাৰ অফিচৰ ওচৰত এই গলিটোত এই ছাৰৰ ঘৰ ছাৰৰ নাম হ'ল লক্ষেশ্বৰ দৈমাৰী আৰু এই ছাৰে ৰেডিঅ' আৰ্টিষ্ট আছিলে আৰু এই ছাৰে 1972 যেতিয়া মোৰ জন্ম হোৱা নাছিলে এই গীত লিখিছিলে আৰু এই গীতটো তেখেতে কেনেকৈ লিখিছিলে তেখেতৰো এটা ফিলিংছ আছে এই গীতটো তেখেতে তেখেতৰ মাকৰ কথা শুনি লিখিছিলে এইখিনি কথা ছাৰে ক'ব কনচেপ্টটো আৰু তেখেতেও এখেতৰ গাঁও ধীৰেশ্বৰ নাৰ্জাৰীও একে গাঁৱৰে হয় একেই অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল তেখেতৰ ৱাইফেও গাইছিলে সেইকাৰণে তেখেতৰ ৱাইফে গোৱাৰ কাৰণে ছাৰে এইটো কথা কোৱা নাই আজি সম্বোধন কৰিলে আপুনি সংবাদ মাধ্যমত তেনেক্ষেত্ৰত আপোনাৰ যিটো স্পষ্টীকৰণ সেই স্পষ্টীকৰণটো আপুনি দিলে তেনেক্ষেত্ৰত আগত দুনাইবাৰ আপুনি তেওঁলোক অনুৰোধ কৰিবনে এও যে আপোনাৰ প্ৰতি যি বিতৰ্ক কৰিব লাগিব তেখেতে কৰিবই লাগিব তেখেতে এনেও 25ত কি অনুৰোধ থাকিব তেখেতক এই অনুৰোধ তেখেতে যে মানুহৰ আগত কৈছে পুৰা দৰ্শকৰ আগত গোটেই অডিয়েন্সৰ আগত বা পুৰা ছ'চিয়েল মিডিয়াত যে এইটো কৈছে এইটো তেখেতৰ গীত হয় আৰু মই চুৰ কৰিছোঁ বুলি এইটো কথা তেখেতে ক'ব লাগিব এইটো তেখেতৰ গীত নহয় তেখেতে সংগ্ৰহ কৰিছিলে এইটো গীত হয়
লক্ষেশ্বৰ দৈমাৰী ছাৰৰ আৰু এইটোৰ আমাৰ হাতত প্ৰুফ আছে আৰু ৰেডিঅ' চেণ্টাৰতো প্ৰুফ আছে মই অলৰেডি দেৱেন বসুমতাৰী ছাৰ যোন আমাৰ অল ইণ্ডিয়া ৰেডিঅ' আৰু টেলিভিশ্যনৰ যোনে আছিলে নৰ্থ ইষ্টৰ পুৰা মেইন যোন হয় তেখেতে এই চব জানে চব বস্তুৰে প্ৰুফ থাকে নহয় জানো ৰেডিঅ' চেণ্টাৰত আৰু এই দাদাই 1987ত নে 87ৰ পৰা 90ৰ ভিতৰত এইটো লাইমন আফা বুলি এটা প্ৰগ্ৰামত এইটো গীত অলৰেডি গাইছে এখেতে লিখাৰ লগত ছাৰ আছিলে ছাৰে শিকাইছে এখেতেতো মিছা কথা কোৱা নাই তেখেতে কোনোবাই যদি কয় মই লিখিছো বুলি মই প্ৰুফ দিব লাগিব নহয় তেখেতৰ প্ৰুফ আছে এই কিতাপখনে প্ৰুফ হয় তেখেতে লিখা আৰু অকল তেখেত নহয় আৰু এই গাঁৱত যোনে আছে এখেত আছে ছিংগাৰ হয় আৰু যিমানখিনি মানুহ বজাইছিল তেখেতে শিকাইছিলে ৰেডিঅ' চেণ্টাৰত চবেই জানে আৰু ছাৰে ক'ব হয় কোনে মই নাজানিছিলো প্ৰথম তেখেতে লিখা বুলি মই সুধিছিলো কোনে কোনে কৈছে আজি মই প্ৰথম লগ পাইছো কিন্তু মই এইটো জানো ফোক গান হয় চবে গাব পাৰে ছাৰৰ একো আপত্তি নাছিলে গোৱা বুলি আপুনি যেহেতু ইউটিউবত আপলোড কৰিলে আপুনি যি গীত ইউটিউবত আপলোড কৰোতে আপুনি আপলোড কৰা সময়ত আপোনাৰ যে ধীৰেশ্বৰ বড়োৰ নামটো আপুনি মই দিছো নামটো কালেকশ্যন কৰা বুলি প্ৰথম দিনৰ পৰা দিছো মোৰ যেতিয়া গানত আপোনালোকে নেম কাষ্টিঙত লাষ্টত নামটো যায় তাতে স্পেচিয়েল থেংকছত তেখেতৰ নাম দিছো আৰু তলত ডেছক্ৰিপশ্যন থাকে যে তাতো দিছো আৰু স্পেচিয়েল থেংকছ বুলিও দিছো কালেকশ্যন কৰা বুলিও দিছো আৰু এইটো কথা মই তেখেতকো কৈছো ছাৰ আপোনাৰ নামটো মই দিছো আপোনাক সন্মানো দিছো আপুনি যেনেকা লিখিছে কালেকশ্যন কৰা বুলি সংগ্ৰহ কৰা বুলি আপুনি নিজেও লিখিছে সেনেকাই মই লিখিছো আৰু আপুনি যদি আজি কৈছে আপোনাৰ গীত বুলি মই এইটোও লিখি দিম কাৰণ তেখেতেতো নিজে মুখেদিহে এনেকৈ কৈছে মোৰ আগত ধমকি দিছিলে তেখেতে ভাবিছে মই বম্বেত বহি আছো মই গম নাপাম মই ক'লো এইটো গানটো মই জানা মতে লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে মোৰোতো চিনাকি আছে মোকো চবে চিনি পায় মই অকল বড়োলেণ্ড বুলি নহয় মোৰতো অসমতো মোক সকলোৱে চিনি পায় বা অসমৰ বাহিৰতো চবে চিনি পায় মোক মই বলিউডো গাইছো মই অলৰেডি বলিউডৰ 4 দিন কি চান্দিনীত মোৰ এটা অলৰেডি গীত আহিছে দিছ উইকেণ্ড দ্য ফৰেষ্ট কট্টুপুল্লি মই চব ভাষাৰে তামিল তেলেগু বিহাৰী চব চিনেমাত মই গীত গাইছো মোৰ অলৰেডি মই বলিউড চিনেমা এখন এক্টিঙত কৰিছো মই নিজে গীতো গাইছো এইবিলাক আপোনালোকে চব গুগলত পাই যাব তাৰপিছত মই এনেকৈ কওঁতে তেখেতে কৈছে নহয় তুমি ভুল ইনফৰমেশ্যন পাইছা এইটো মই লিখিছোঁ ইমান বেলেগৰ গীত এটা নিজে এনেকৈ চুৰ কৰি পেলাই এনেকৈ দাবা দি কৈ পেলাই আৰু ছ'চিয়েল মিডিয়াত গৈ পেলাই ইমান ডাঙৰ মিছা এটা কথা কৈ পেলাই মই চুৰ বুলি কৈছে এতিয়া তেখেতে এইটো স্পষ্টীকৰণ দিয়ক কিয় ক'লে আপোনালোকে এখেতৰ পৰা কথাখিনি শুনি লওক ছাৰ আপুনি কওক